Welcome to Bunty's Variety Channel. পিছবেলা সময় এতিয়া বাজিছে 3টা এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ চাই থাকিব ভিডিঅ'টো আজি এটা ৰেচিপি বনাইছিলোঁ দুপৰীয়া সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে চাই থাকিব ভিডিঅ'টো কিন্তু আমাৰ গাড়ীখন বেয়া হৈ গ'ল আৰু আজি মই কেমেৰা ধৰিছোঁ আজি নৰসিংহ আৰু ভেদাইলতাৰে কিবা এটা বনাম বুলি ভাবিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ আপোনালোকে হয়তো বনাই খাই পাইছেই নৰসিংহ ভেদাইলতাৰ আঞ্জা কিন্তু আজি মইনো কেনেদৰে বনাই খাওঁ সেইটোহে দেখাব বিচাৰিছোঁ তাৰ কাৰণে মই পাতখিনি খুব ভালদৰে ধুই মিক্সিত এটা মিহি পেষ্ট বনাই ল'ম এইখিনি পিঠা হৈ গ'ল আৰু এইখিনি এতিয়া মই এখন চেকনিৰ সহায়ত খুব ভালদৰে চাকি ল'ম যাতে তাৰ ৰসখিনি ভালদৰে ওলাই যায় এইখিনি ৰসখিনি ভালদৰে চাকি লোৱাৰ পিছত এতিয়া মই বনাবলৈ লৈছোঁ মাছৰ লগত আঞ্জা ইয়াত মই অকল ৰচুনেই ব্যৱহাৰ কৰিছোঁ বেছি ইনগ্ৰিডিয়েণ্ট একো ব্যৱহাৰ কৰা নাই ৰচুনখিনি অকণমান ৰঙা হৈ যোৱালৈকে ভাজিব লাগিব তাৰপিছত মই ইয়াতে ৰসখিনি দি দিম ইয়াত বইল আলু ভাঙি দিব পাৰে কিন্তু মই দিয়া নাই আপোনালোকে দি দিব পাৰে খাবলৈ ভাল লাগে ডাঠ হয় শাকখিনি উতলি আহিছে ইয়াতে মই মাছ কেইপিচ দি দিলোঁ আৰু ইয়াত কিন্তু মই হালধি ব্যৱহাৰ কৰা নাই ভেদাইলতা নৰসিংহৰ শাক দেখিছেনে শাকখিনি দেখিবলৈ ক'লা হৈছে কিন্তু খাবলৈ সিমানেই সোৱাদ হয় ভাত পানী খাই আজৰি হৈ আমি এতিয়া গৈ আছোঁ দুলীয়াজানলৈ সৰু সুৰা কিছুমান বজাৰ কৰিব আছে আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ চাওকচোন গাড়ীৰ ভিতৰতে খাবলৈ ল'লোৱেই নহয় নহ'লে খাই লওঁ তাৰপিছত লগ পাই আছোঁ আমি আহি আছোঁ দুলীয়াজানৰ পৰা আৰু মাজগাঁও ফালেদি সোমাই আহিলোঁ নহ'লে ওলাই যাম আৰু ৰাস্তাটোৰ গ্ৰীনেৰীখিনি দেখি ইমান ভাল লাগিলে সেইকাৰণে এটা ক্লিপ ৰাখি থ'লোঁ আপোনালোকে এনজয় কৰকচোন স্বাধীনতা দিৱসৰ উপলক্ষে মোৰ স্কুলত এটা সৰু ড্ৰামা কম্পিটিশ্যন হৈছিলে আৰু এই ড্ৰামা কম্পিটিশ্যনটোত তাই ভাগ লৈছিলে তাৰে অকণমান ভিডিঅ' ক্লিপ মই এই ভিডিঅ'টোৰ শেষৰ ফালে লগাই দিম আপোনালোকে চাব বুলি আশা ৰাখিলোঁ ঘৰ আহি পালোহি এতিয়া
এইটো হৈছে মোৰ খালি ধুই চেনিটাইজ কৰি ধুই পিনে পানী ভৰালে দেই এইটো হৈছে মোৰ সৰুটো আৰু এইটো হৈছে পাপাৰ আৰু এটা মাৰ আছে বন্দে মাতৰম মই হয় অসমীয়া জীয়ৰী কনকলতা বৰুৱা মই দেশৰ বাবে যুঁজিব পাৰোঁ আৰু মৰিব পাৰোঁ জয় আই অসম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ইয়াতে মই গানটোৰ মাতটো মই ক্লিয়াৰকৈ দিব নোৱাৰোঁ কাৰণ কপিৰাইটৰ কথা আছে লাগি যাব পাৰে সেইকাৰণে মই এনেকৈয়ে দিব লগা হ'ল পোচাকযোৰ দেখি গম পাইছেই চাগে নিশ্চয় আপোনালোকে এইটো অসমীয়া দেশভক্তিমূলক গীত বীৰাংগনা হয় আজিৰ এই ভিডিঅ'টো ইয়াতে কৰিছোঁ যদি ভিডিঅ'টো কিবা কাৰণত ভাল লাগিলে নিশ্চয় লাইক এটা কৰি দিব আৰু লগ পাম এটা বেলেগ ভিডিঅ'